আপুনি চাই আছে প্ৰতিদিন টাইমৰ প্ৰাইম টাইম নিউজ। ধলাকাণ্ডক লৈ বিজেপি RSSৰ বিৰুদ্ধে সৰব হৈছে কৃষক নেতা অখিল গগৈ। 5জনকৈ নিৰীহক বৰ্বৰোচিতভাৱে গুলীয়াই নিহত কৰা ঘটনাৰ আঁৰত চৰকাৰী পক্ষ জড়িত থকা বুলি দাবী কৰিছে কৃষক নেতা অখিল গগৈয়ে। ধলাকাণ্ডৰ বাবে বিজেপি RSSই দায়ী। নিৰপেক্ষ তদন্তৰ দাবী অখিল গগৈ। ধলাত বৃহস্পতিবাৰে সংঘটিত হোৱা নাৰকীয় ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী কৃষক নেতা অখিল গগৈৰ। গগৈৰ অভিযোগ, এই নাৰকীয় ঘটনাত চৰকাৰী পক্ষ জড়িত আছে। মই ভাবো যে তথ্য নোহোৱা নহয়, তেওঁলোকৰ হাতত তথ্য আছে, কিন্তু তেওঁলোকে যেতিয়া হত্যাকাণ্ড বিচাৰিব, তেওঁলোকে যেতিয়া বেংগলী মানুহক হত্যা কৰাটো বিচাৰিব, তেতিয়াহ'লে আচলতে এনেকুৱা ঘটনা সংঘটিত হয়। গতিকে এইটো ভুল কথা যে অসম পুলিচৰ হাতত বা ইণ্টেলিজেন্সৰ হাতত তথ্য নাছিল, এইটো একেবাৰে ভুল কথা। অসমত যে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সকলো সচেতন মানুহে অনুমান কৰি আছিল। গতিকে তেওঁলোকে ক'ত হ'ব পাৰে এইটো বিচাৰ বিবেচনা নকৰাটো নিশ্চয় তেওঁলোকৰ ভুল আছিল, আৰু এইটো ভুল নিশ্চয় তেওঁলোকৰ ইচ্ছাকৃত আছিল। আৰু মোৰতো সন্দেহ আছে যে কালি আৰ্মীৰ পোছাকত অহা মানুহবিলাক হয়তো চৰকাৰী মানুহো হ'ব পাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত এক তদন্ত সমিতি গঠনৰো দাবী কৃষক নেতাগৰাকীৰ। নিৰপেক্ষ তদন্ত কৰিবৰ কাৰণে আৰু 7 দিনৰ ভিতৰত যাতে তদন্তৰ প্ৰতিবেদন প্ৰকাশ পায়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ যি ন্যায়াধীশ আছে, ন্যায়াধীশক লগত লৈ এক কমিটি গঠন কৰিবৰ কাৰণে দাবী জনাইছো। বিভিন্ন সময়ত সংবাদ মাধ্যমৰ সন্মুখত প্ৰৰোচনামূলক মন্তব্য দি অহা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰো দাবী তুলিছে অখিল গগৈয়ে। শিলাদিত্য দেৱক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে। যি শিলাদিত্য দেৱে অসমত বাঙালীসকল আৰু অসমীয়া ভাষীৰ মাজত সংঘাত লগাবৰ কাৰণে, ধৰ্মীয় সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছে, সেই শিলাদিত্য দেৱক গ্ৰেপ্তাৰ নকৰি, ব্যৱস্থা গ্ৰহণ নকৰি তেওঁৰ বিৰুদ্ধে শিলাদিত্য দেৱক অধিক নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে আৰু শিলাদিত্য দেৱক এনেকৈ ৰক্ষণাবেক্ষণ দি এনেকুৱা ধৰণৰ বিষবাষ্প পেলাই থাকিবলৈ দিয়াৰ কাৰণে আজি অসমত এই বিস্ফোৰক পৰিস্থিতিৰ সৃষ্টি হৈছে। শুকুৰবাৰে সংবাদমেল পাতি সাধাৰণ নাগৰিকৰ প্ৰতি অখিল গগৈৰ আহ্বান। অসমীয়া বাঙালীৰ মাজত সংঘাত আনিব খোজা চৰকাৰৰ ষড়যন্ত্ৰক বুজি উঠক সকলোৱে। অসমত আজি বাঙালীসকল প্ৰথমবাৰৰ কাৰণে গণহত্যাৰ সন্মুখীন হৈছে কাৰ দিনত? এইটো বিজেপি আৰু RSS চৰকাৰৰ দিনত। বিজেপি আৰু RSSৰ নীতিৰ কাৰণে বাঙালীসকল এই বিপদত পৰিছে, আৰু সেইকাৰণে আমি বাঙালী ভাষীসকলক বিনম্ৰভাৱে আহ্বান জনাইছো যে বাঙালী ভাষীসকলে RSS আৰু বিজেপিৰ এই হঠকাৰী, এই জাতিধ্বংসী অসমীয়া ভাষী আৰু বাঙালী ভাষীৰ লগত যুঁজ লগাব খোজা এই যি চক্ৰান্ত, এই চক্ৰান্ত সোনকালে বুজি উঠক। এই নাৰকীয় ঘটনাৰ প্ৰতিবাদত গান্ধী বস্তিত এক প্ৰতিবাদী সমদলো বাহিৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কেমেৰা পাৰ্চন নৱৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।